গাইজ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ' সৈতে মোৰ চেনেললৈ। আমি আহিছোঁ মাজুলী এখন বেম্বকত আছিলোঁ, নামটো হৈছে আয়াং আকুম। মানে আয়াং আকুম মানে হৈছে মৰমৰ ঘৰ। সঁচাকৈও মানে ইয়াত ঘৰবোৰ ইমান ধুনীয়া ন, মৰম লাগি যাব দেখিলে আপোনালোকৰ। তাৰ লোকেশ্যন চাওক না, কি মজা হয় এইবোৰ ঘৰ চাওক। মানে পুৰা একদম খেৰ আৰু বাঁহ, বেলেগ একো মানে ব্যৱহাৰেই কৰা নাই। খনৰ মানে ভিতৰটো চামগৈ, অলপ ভিতৰটো দেখাই নিম কেনেকুৱা দেখিবলৈ। ইয়াত কেইজন থাকিব পাৰে? চাৰিজন পাৰে ন ধুনীয়াকৈ, মানে ডাবুল বেডৰ ধুনীয়াকৈ পাৰে। আৰু এইফালে বাথৰুম, আমি য'ত আছোঁ মানে তাৰ লোকেশ্যনটো চাওক ইমান ধুনীয়া হয়। য'ত মানে কটেজটো আছে তাৰ ফ্ৰণ্টত এখন চাওক লুইট বুলি কয় ন, এখন লুইট বৈ গৈছে। আৰু তাৰ লোকেশ্যনটো চাওক না, কি ধুনীয়া লাগিছে। এইফালে আছে কটেজখন। মানে যদি আপোনালোক ফেমিলি কোনোবা থাকোঁ বুলি ভাবে তেতিয়াও থাকিব পাৰিব। আৰু মানে ৰুমটো দেখাইছিলে কিমান ধুনীয়া ৰুম, মানে এটা ৰুমত চাৰিজন ধুনীয়াকৈ থাকিব পাৰে ন, চাৰিজন ধুনীয়াকৈ থাকিব পাৰে। আৰু কিমান হয় প্ৰাইচটো? মানে মেক্সিমাম 2000-3000 ভিতৰতে পৰি যায় প্ৰাইচটো। আৰু সেই প্ৰাইচটোতে মানে খোৱা বোৱা চব পৰি যায়। আপোনালোকে কি খায় কি নাখায় চব অৰ্ডাৰ দি দিলে সেইটো মতে পৰি যাব, মানে যিমান যি হয়। এইফালে চাওক এখন, এইটো আছে কেণ্টিনৰ এখন সুবিধা আছে। এইটো চাওক এখন ৰেষ্টুৰেণ্ট দেখিছে। আৰু ইয়াৰ টেবুলবিলাক চাওক কি ধুনীয়াকৈ বাঁহে বনাই থৈছে, চচালি বৈ থৈছে। এখন চব বাঁহৰে পাব। ইয়াত কাঠৰ মানে ইমান হেৰি নাই, ইয়াত কাঠ নাই ন, চব বাঁহ। মানে বিচনা বাঁহ, মানে চকী, এইবোৰ ডাইনিং টেবুল চব বাঁহৰে হয়। আৰু ইয়াত মানে কি বাৰ্থডে পাৰ্টি কওঁ বুলি ক'লেও কৰিব পাৰে। খাই যাওঁ, নাখালেকে ভাল নালাগে ন মনটো, সেইকাৰণে যাওঁ KFCত কিবা এটা খাই লওঁগৈ সকলো। ফাইনেলি আমাৰ চিকেন ফ্ৰাইড ৰাইচ আহি গ'ল। পূৰা খাই ল'লোঁ প্ৰায় ভৰ্তি। এতিয়া যে মেগী আৰু মানে পইচা এটা উলিয়াবলৈ আছে, তাৰপিছত পইচাটো উলিয়াই ঘৰ যাম। আৰু ভিডিঅ'টো এইখিনিতে খতম কৰি দিছোঁ, মানে আৰু বিশেষ দিবলগীয়া একো নাই। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।